কেনেকুৱা হৈছে প্ৰসাদ? ধুনীয়া। আপোনাৰ হেল্ল' ফ্ৰেণ্ডছ, আজি বহুত দিনৰ মূৰত আন এটা ব্লগ বনাবৰ কাৰণে আহিলোঁ। তো আজি বিশ্বকৰ্মা পূজা উপলক্ষে চবকে আন্তৰিক শুভেচ্ছা জানিলোঁ। মই আছোঁ মোৰ দোকানত আৰু এইকেইদিন অহাই নাই ব্লগিং কৰিবৰ কাৰণে, বহুত ব্যস্ত আছিলোঁ দোকান লৈ বিজনেছ লৈ। তো আজি এটা নতুন ভিডিঅ' বনাই আছোঁ। বলক আজি মোৰ দোকানত পূজা হয়, তো মই পাহৰিলোঁ। চবকে মোৰ দোকানৰ বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাবলৈ নিমন্ত্ৰণ জনালোঁ। চবেই আহিব আৰু ইয়াৰ পৰাই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কিমান দিন মই দেখুৱাই নাই মই কি কৰোঁ নকৰোঁ। চবেই ভাবে যে ইউটিউবে কৰোঁ নেকি, নকৰোঁ। মোৰ একচুৱেলি মেইন কাম হ'ল মোৰ বিজনেছ। আজি মই এইটো ভিডিঅ' মই মোৰ দোকানৰ গোটেইখিনি দেখুৱাম কেনেকৈ ফ্ৰেণ্ডছ, মোৰ দোকান হয় নিউ বাপন ৰেডিঅ' ছাৰ্ভিচ, বিজনী, কুকলুং ৰোড। এয়া চব মোৰ দোকানৰ দৃশ্য। চব ডেকৰেশ্যন কৰা হ'ল। 4 দিন কাম কৰিলোঁ। 4 দিন কামৰ মূৰত আজি অন্ত পৰিল। আজি পূজা, আজি বহুত ফূৰ্তি লাগি আছে। এয়া চব বাবা বিশ্বকৰ্মা উপলক্ষে দোকান বহুত চাফ চিকুণ কৰিলোঁ। কালাৰ চালাৰ চব কৰিলোঁ, একদম চব ফালে চব চিকচিকীয়া একদম। এয়া চব মোৰ দোকানৰ ভিতৰৰ পৰা বাহিৰলৈ দৃশ্য। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চব কালাৰ চালাৰ কৰা হৈছে। এয়া মোৰ দোকান হয়। এয়া মোৰ চালা হয় বাবাই। এয়া মোৰ দোকানৰ সংগী সুশান্ত দাস। কণ্টিনিউ 4 দিন দোকানত চাফ চিকুণ কৰাৰ পিছত যোৱাকালি ৰাতি মোটামুটি এটাৰ পিছৰ পৰা 2 ঘণ্টা সময় লাগিছে মোৰ গাড়ীখন ৱাছ কৰিবলৈ। নিজে কৰিছোঁ, বাহিৰত দিয়া নাই দিয়ক। বাহিৰত কৰিলে ইমান পচন্দ নহয় আৰু টকাও খৰচা হয় 300 টকা, আৰু ইমান ভাল নহয় এতিয়া। গতিকে মই নিজে কৰিলোঁ। হৈছে মোৰ গাড়ী, মোৰ মৰমৰ গাড়ী। এইখন নতুন হয়, সেইকাৰণে বেছি মৰম কৰোঁ। আৰু এইখন মোৰ স্কুটি আগৰে হয়, পুৰণি হ'ল যদিও কথা নাই। বহুত মৰমৰ হয়, কাৰণ এইখন মোক বহুত হেল্প কৰিছে মই বিজনেছ ষ্টাৰ্ট কৰাৰ সময়ৰ পৰা। চাওকচোন কেনেকৈ হৈছে ডেকৰেশ্যন মোৰ গাড়ীৰ। একদম বহুত সময় কষ্ট কৰি চাফ চিকুণ কৰিছোঁ। পূৰা 2 ঘণ্টা সময় লাগিছে। ৰাতি 1টাৰ পৰা আৰম্ভ কৰি 3টালৈ চাফ চিকুণ কৰি বনালোঁ। আৰু গোটেইখিনি ডেকৰেশ্যন মই নিজে কৰিছোঁ দিয়ক হা, কোনো টকা খৰচা কৰা নাই। অকল ফুলখিনিহে মই নিজে কিনিছোঁ, বাকী চব মই নিজে কৰিছোঁ। কেনেকুৱা হৈছে চাওকচোন। আজি বিশ্বকৰ্মা পূজা বুলি মোৰ 2খন গাড়ী বহুত চাফ চিকুণ কৰিলোঁ। চব মোৰ গাড়ীৰ টায়াৰখনৰ পৰা একদম চিকচিকীয়া, বহুত চাফ চিকুণ কৰিছোঁ দিয়ক। আজি কেনেকুৱা হৈছে, ভালেই হৈছে নহয়। মই কিন্তু মোৰ গাড়ীৰ ভিতৰত দেখুৱাম আজি মোৰ গাড়ীৰ ভিতৰত কোন কোন দেৱতা আছে। তো বলক দেখুৱাই। এয়া হৈছে মোৰ গাড়ী। ইয়াত মোৰ দেৱতাবিলাক আছে চব। শ্ৰদ্ধাৰ দেৱতা বজৰংবলী, লক্ষী নাৰায়ণ, বাবা ভোলেনাথ আছে। আৰু ইয়াতো আছে বিশ্বকৰ্মা বাবা, যিয়ে মোক সদায় হেল্প কৰে। জয় বিশ্বকৰ্মা। আৰু এইখনকো আজি বঢ়িয়াকৈ পূজা কৰিম, কাৰণ মোৰ জীৱন যাত্ৰাৰ পথত মোক বহুত হেল্প কৰি আছে আৰু বহুত দৰকাৰী বস্তু হয়। গোটেইখিনি ডেকৰেশ্যন কিন্তু মই কৰিছোঁ দিয়ক হা, খৰচা কৰা নাই। জাষ্ট ফুলমালাখিনিয়ে মই কিনিছোঁ, বাকী মই চব নিজে ডেকৰেশ্যন কৰিছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। অলপ কষ্ট কৰিছোঁ, যদি পাৰে লাইক কৰি দিব, শ্বেয়াৰ কৰিব নকওঁ দিয়ক, ভাল হ'লেহে কৰিব। আৰু যদি ভাল লাগে লাইকটো কমচে কম কৰি দিব, এইটোৱে মোৰ অনুৰোধ। কাবাৰ হৈ গ'ল, এতিয়াহে বামুণ আহিছে। আহক আহক আহক, জলদি আহক, পূজা কৰিব লাগে, আহক।
নাই গোবিন্দাই বস্তু পূজাৰ মোটামুটি শেষ পৰ্যায় আহি পালে এতিয়া যজ্ঞ ষ্টাৰ্ট হ'ল আৰু দোকানখন চাওক পুৰা ধোৱা হৈ গৈছে চবে কান্দি থাকে কান্দি আছে চবৰ চকুৰ পানী ওলাই আছে একজনে মুখত মাস্ক পিন্ধি লৈছে ইমান মানে অসুবিধা হৈ আছে ইফালে সুপ্ৰিয়া আহিছে কাকি আহিছে খুৰা আহিছে চবে আছে हंति करुणस्य महाराम विराम देवता महांति करुणां विश्वकर्मा हमपरि दुग्धं दद्यात् पृथिवीं शीतलं भव ॐ सर्वे समाधिवत्तं हमपरि पाद्यां नमः ॐ पृथिवीं शीतलं भव ॐ सर्वप्रशांत ॐ नाइश्वर जोकर फोटो নিয়ে যাও सर्वप्रशांत निर्मलं शिवाशां ॐ नाइश्वर ফ্ৰেণ্ডছ সন্ধিয়া হৈ গ'ল 7টা বাজিল প্ৰায় এতিয়া বহুত মানুহ আহি আছে চবকে নিমন্ত্ৰণ কৰিছিলোঁ চবেই আহি আছে প্ৰসাদ খাবৰ কাৰণে বহুত ভাল লাগি আছে বহুত মানুহ আহি আছে ফূৰ্তি কৰি আছোঁ চবকে প্ৰসাদ দি আছোঁ এই বিচু হয় বিচু মেকাৰ মেকাৰ হাই কৰি দে এয়াল বিচু মেকাৰ বিজনীত বহুত ডাঙৰ হয় বলা কাকু আসেন খুব ভালো লাগছে বিশ্বকর্মা পূজা স্পেশাল আজিৰ প্ৰসাদৰ আইটেম মিষ্টান্ন মানে পায়স খেসারি লাবৰা ফল মূল আচাৰ
আপনার পিকচারটো ফটোটো বঢ়িয়া হৈ আছে একদম ভাই আপনার কেনে হয়েছে ঠিক আছে না ঠিক আছে